Hello everyone, মই পল্লৱী পুনৰবাৰ স্বাগতম জনাইছো মোৰ বুৱাৰী মেখেলা চাদৰ কালেকচন চেনেললৈ। আজি মই ভিডিওটো শেষলৈ চাবলৈ একদমই নাপাহৰিব কাৰণ 280 रुपीसত মেখেলা চাদৰ লৈ আহি আছো। আপোনালোকে শেষলৈ চাওক, ভিডিওটো স্কিপ নকৰি। লগতে যি সকলে নতুনকৈ আহিছে তেখেতসকলে প্লিজ এটা কৈ সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। বিহু সিজন যিহেতু আজি মই মিক্স টছৰ জোৰা লৈ আহিছো। খুবেই ধুনীয়া কালেকচন, নতুন কালেকচন প্ৰতিদিনে পাই থাকিব। প্ৰতিদিনে আপোনালোকে কালেকচন নতুন পাই আছে। বাইদেউ এগৰাকী মোক কেছ বসাত পদ্মিনী বিচাৰিছিলে কাপোৰ, এইটো এতিয়া বৰ্তমান ষ্টক নাই, মই হালত অৰ্ডাৰ দি থৈ দিছো, আহি পোৱা নাই। আহি পালে মই তেখেতৰ ভিডিওটো বাৰু তেখেতৰ যিটো ৰিকুৱেষ্ট মই দিব চেষ্টা কৰিম যিমানখিনি পাৰো। মিক্স টছৰ জোৰা এইবোৰ খুবেই ধুনীয়া ৰিহা জোৰা বুলিয়ে কয়। একেবাৰে কম মূল্যত লাভ কৰি আছে। আপোনালোকে পলম নকৰি সোনকালে বুক কৰিব। এখন হৈছে চাদৰখন, এনেকৈ মাজত বুটা থাকিব, থৈ দিয়া যাতে এনেকৈ মাজত বুটা থাকিব, যথেষ্ট মাৰি দিয়া, খুবেই ধুনীয়া হয়। আঁচলটোতে এনেকৈ হেভি ফুল থাকিব, মাজত কমপ্লিট সৰু সৰু বুটা থাকিব। লগতে এখন হৈছে মেখেলাখন, দিছে, এখন হৈছে মেখেলাখন আঁঠু ওপৰলৈ বুটা থাকিব, এনেকৈ সৰু সৰুকৈ, খুবেই ধুনীয়া হয়। দেখিছেনে? এইটো মেখেলাখনৰ ফুলটো লতা ডিজাইনৰ, খুবেই ধুনীয়া হয়। কি কম মূল্যত লাভ কৰি আছে আপোনালোকে, অনলি 1800 টকা। 1800 টকাত লাভ কৰি আছে এই জোৰাটো, ফ্ৰী শিপিং, বিহু অফাৰ। সোনকালে বুক কৰিব। লগতে আৰু এটা জোৰা আনিছো মই মিক্স টছৰ, মগৰ ডিজাইন কেইটা অকমান বেলেগ আনিব চেষ্টা কৰিছো। এই টছটো অকমান বেলেগ টাইপৰ টছ হয়, এইটো যিটো মই আগতে দেখাইছো মিক্স টছৰ সেই জোৰাটো নহয়, কিন্তু খুবেই ধুনীয়া হয় কাপোৰটো। এনেকৈ আঁঠু ওপৰলৈ থাকিব। 1850 টকা লাভ কৰি আছে এই জোৰা কেইটা টছৰ। বিহু নাচিব যিবোৰ সৰু সৰু ল'ৰা ছোৱালী থাকে তেখেতসকলে নাচিবৰ কাৰণে সুবিধা হ'ব, ধুনীয়া হয় এইবোৰ। এখন চাদৰ আনিছো, ৰিহা চাদৰ। ইয়াৰে ব্লাউজ নাথাকিব, অনলি চাদৰ মেখেলা থাকিব। যিহেতু ৰিহা জোৰা হয় সেইকাৰণে ব্লাউজ পিচ নাই ইয়াৰে। চাদৰখনৰ আঁচল হ'ব এইটো, খুবেই ধুনীয়া হয়। হেভি আঁচলটো হেভি হয়। লগতে এটা বুটা থাকিব, গোটেই গাটোতে সৰু সৰুকৈ বুটা থাকিব। লগতে আপোনালোকে অপেক্ষা কৰি থকা যিটো 280 रुपीसৰ মেখেলা চাদৰ মই লৈ আহিছো। মেখেলা চাদৰ কেইটা 280 रुपीसত লাভ কৰি আছে, জানমণি চাদৰ সৈতে। এখন হ'ব চাদৰখন, লগতে এখন মেখেলাখন পাই আছে আপোনালোকে। জোৰা হয় এইটো, 280 रुपीसত লাভ কৰি আছে। সোনকালে বুক কৰিব। এইটো এটা জোৰা হ'ব 280 रुपीस, খুবেই ধুনীয়া হয়। লগতে এইটো এটা জোৰা, চাদৰখন ইয়েলো কালাৰ নহয়, গ্ৰীণ কালাৰ হ'ব, কিন্তু মাজত এনেকুৱা ডিজাইন থাকিব। চাদৰখন বহুতে এনেকুৱা ডিজাইন পিন্ধি ভাল পায়, যিবোৰ আস্তনা ডিজাইন হয় মাজত। আৰু এখন মেখেলাখন অনলি 280 रुपीसত লাভ কৰি আছে। সোনকালে বুক কৰিব আপোনালোকে, নহ'লে ষ্টক শেষ হৈ যায়। এইটো এটা জোৰা, ঘৰত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া। যিহেতু গৰম দিন আহিছে, 280 रुपीसত লাভ কৰি আছে। ফ্ৰী শিপিঙত লাভ কৰি আছে 280 रुपीस। আপোনালোকে সোনকালে বুক কৰক। লগতে এইটো এটা জোৰা, অনলি 280 रुपीस। সোনকালে বুক কৰিব। লগতে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।